অনেক কান্দিল হবে গুলো খবর নাই দক্ষিণ নামে কাহি রাজার তনয় বাপ কলা প্রেত বৈজ করিল পাশে হেন কিন্তু করি লেখায় অঙ্গীকার পিতৃ বৈরী মাঝি যুজি বাহু পিতৃধার হেন বুদ্ধি আলুসিয়া উপাধ্যায় শংকৰ তুষ্ট হইয়া বৰলৈও শংকৰে বুলিল পিতৃ বৈৰী মাৰিবাৰ উপায় প্ৰাৰ্থিল তাৰ মনোৰথ বুজি বুলিল শংকৰ দক্ষিণাগ্নি জালি অভি চাৰ পূজা কৰ ব্ৰাহ্মণে কহিতে ভাল ঋত্বিজ কবৰ অভিচাৰ বিধানে নিকহো কৰ সেই অগ্নি আপুনি জ্বলিব মূৰ্তি ধৰি প্ৰচণ্ড প্ৰমথগণে চতুষ্পাশে বেৰি ব্ৰাহ্মণৰ হিত নিচিন্তয় যিটো জনে নিয়োজিলে তাক সংহাৰিব সেই ক্ষণে কিন্তু সদা চিন্তা যিটো ব্ৰাহ্মণৰ হিত তাক বিনাশিব নপাৰিবি কদাচিত তাহাক পেহিলে পুনু মিলিবে বিঘিনি সাধকক নাহি যিটো আহিব আপুনি তাৰ মনোৰথ সাধি লন্ত যে নথান বৰ ছিদ্ৰ কৰি হৰ ভৈলয়ন্ত ধ্যান এতেকে কৃষ্ণক ৰিবে বাক শংকৰে কুচাইল পাপী নুবুজিলে তাক পৰম ব্ৰাহ্মণ্য কোন আছে কৃষ্ণ বিনে তাংক বোধিবাৰ বৰ পাইল দক্ষিণে শিৱৰয়া দেখে নানা সাজিল সম্ভাৰ আৰম্ভিলে কৃষ্ণ কব ধিতে অভিচাৰ মহাকায় কষ্ট নিষ্ঠ নিয়ম কৰাইল আহুতি আতি ঋত্বিজ কবৰী পাছে কুণ্ড হন্তে চন্দু ৰূপ মূৰ্তি মন্ত মহাভয়ংকৰে ৰূপ অগ্নি উঠিলন্ত
অন্তর